গুড মৰ্নিং এভৰিৱান। কিবা এটা আপডেট আহিলে মই আগতীয়াকে জনাই দিওঁ, কিন্তু কিছুমানে সেইটো মিছা বুলি ভাবে। কিন্তু যেতিয়া সকলোবোৰ হৈ যায় তেতিয়া গম পাই যে মই আগতে কিয় কৈছিলো। যোৱাবাৰ মই SSC GDত আপোনালোকক কৈছিলো যে একেলগে ৰানিং আৰু মেডিকেল টেষ্ট হ'ব। প্ৰথমতে বহুতে কৈছিলে এইটো এটা মিছা, এইটো হ'বই নোৱাৰে, কাট অফ কেনেকৈ মাৰিব, এনেকুৱা তেনেকুৱা। কিন্তু হৈ গ'ল আৰু চাকৰিও পালে, গমেই পালে। এতিয়া নতুন যিখিনি ল'ৰা ছোৱালী SSC GD ৰিটেন টেষ্ট দি আহিলে, মানে তেওঁলোকৰ ৰিজাল্টটো আহিব হৈছে, বেছি সময় আৰু আপোনালোকৰ হাতত নাই। এইখিনিতে এটা কথা কৈ দিওঁ, যোৱাবাৰতে মানে এটা বস্তু নতুনকৈ অহাৰ চান্স আছিলে, সেইটো SSC GDৰ। আৰু এটা কথা কৈছিলো, SSC GD ৰানিং ফিল্ডতো হ'ব, ৰাস্তাতো হ'ব। আপোনালোকে গমে পাইছে, কিছুমানৰ ফিল্ডত হৈছে, কিছুমানৰ ৰাস্তাত হৈছে। এতিয়া বাদ দিয়ক, এইবোৰ বাদ দিয়ক, যোৱাটো গৈছে। এইবাৰ SSC GDৰ ৰানিংটো বেছিভাগ ফিল্ডত হোৱাৰ চান্স কিয় আছে মই সেইটো আপোনালোকক জনাই দিব আহিছো। কাৰণ RFID আপোনালোকৰ এইবাৰ ব্যৱহাৰ হ'ব গৈ আছে। 100% এতিয়া চান্স আছে মানে, কিন্তু পিছত হয়তো চেঞ্জ হৈ যাব পাৰে। কাৰণ যোৱাবাৰতে এইটো তেওঁলোকে মানে অৰ্ডাৰ কৰিছিলে, লাগু কৰিছিলে, কিন্তু সেইটো কিবা নহ'ল, অলপমান যুঁজা চলি আছিলে। এতিয়া সেইটো কনফাৰ্মেশ্যন হৈ গৈছে মানে আপোনালোকৰ বাবে। যদি ৰানিং কৰি আছে তেতিয়াহ'লে আপোনালোকক মই এটা কথা কওঁ, এইবাৰ আপোনালোকে ডাইৰেক্ট 24 মিনিটত সোমাম বুলি নাভাবিব। অলপ আগতে সোমাম বুলি আপোনালোকে কষ্ট কৰিব লাগিব, যদি আপোনালোকৰ ভাল নাম্বাৰ আছে। SSC GDৰ কাট অফৰ ওপৰত ভিডিঅ' লাগেনে আপোনালোকে জনাব। প্ৰতি বছৰে ফিজিকেলৰ কাট অফ 100% মিলি আপোনালোকক মই কাট অফ এক্সপেক্টেড বনাই দিছোঁ, আপোনালোকে চেক কৰিব পাৰে। এতিয়া কথাটো হ'ল কি, কিয় মই টাইমৰ ভিতৰত সোমোৱা কথা আপোনালোকক কৈছোঁ, মানে আগতে সোমাব কথা এইকাৰণে কৈছোঁ। আগতে ধৰি লৈছোঁ তেওঁলোকে ঘড়ীত টাইম চাই আছিলে বা ষ্টপৱাচ চাই আছিলে, 24 মিনিট 2-3 ছেকেণ্ডতো বহু ল'ৰা ছোৱালীক সোমাই দিয়ে। মানে যিহেতু ইমান কষ্ট তেওঁলোকে অলপমান বুজি পাই কৰি দিয়ে। কিন্তু এতিয়া যদি কম্পিউটাৰালাইজ হয়, ৰিচেণ্টলি হৈ আছে BSF হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ, তাতে 1 ছেকেণ্ডৰ কাৰণেও ফেইল কৰি আছে ল'ৰা ছোৱালী। 1 ছেকেণ্ডত ফেইল কৰা মানে আপোনালোকৰ কিমান বেছি এইবাৰ ভয়ানক হ'ব ভাবি চাওক। যিখিনি লাষ্টত সোমায়, এই লাষ্টত চিঞৰি থাকে অলপ টাইম আছে, সেইবোৰো এইবাৰ নোহোৱা হ'ব। কাৰণ BSF হেড কনষ্টেবলত কি হৈছে, কাকো কোনো টাইম কোৱা নাই। আগতে ধৰি লৈছোঁ আপোনালোকৰ অলপমান আছে, আৰু 2 মিটাৰ আছে, 200 মিটাৰ আছে, 100 মিটাৰ আছে, চিঞৰি থাকে বা অলপমান জোচ দিয়ে। কাৰণ এতিয়া নিজৰ টাইম কোনে কাক জোচ দিব, আপুনি আপোনাৰ টাইম মেইনটেইন কৰি দৌৰিব লাগিব। এতিয়া কথাটো হ'ল কি, আপোনালোকে নিজৰ টাইমিং 24 মিনিট 1 ছেকেণ্ড হ'লেও ফেইল কৰিব, আগতীয়াকৈ কৈ থলোঁ। সেইকাৰণে প্ৰেক্টিচটো ইমানেই বেছি তাগৰা কৰিব জানো আপোনালোকে 24 মিনিট কিয় 22 মিনিটৰ পৰা 23 মিনিটৰ ভিতৰত আহি যায়। পিছত কিন্তু নক'ব যে মই 4 ছেকেণ্ডত ফেইল কৰিলোঁ, 2 ছেকেণ্ডত ফেইল কৰিলোঁ। এইকাৰণে মই আগতীয়াকৈ আপডেট দিলোঁ। এইবাৰ যিহেতু আপোনালোকে গমেই পাইছে, ৰিটেন টেষ্টত বেছি ল'ৰা ছোৱালী বহিব পৰা নাই, কাৰণ সকলোৰে কেঞ্চেল হৈছে। আৰু এইবাৰ এক্সামো টান হৈছে আৰু কাট অফো অলপ কম যাব। গতিকে আপোনালোকৰ নাম্বাৰ কম থাকিলেও আপোনালোকে কিন্তু এইবাৰ ৰানিংটো ভালকৈ পাছ কৰিব লাগিব। ৰানিংটোত এইবাৰ অলপ হ'লেও মানে টানাটানিকৈ সোমাব পৰাখিনিও ফেইল কৰি যাব। ভিডিঅ'টো এইকাৰণে বনাই থৈছোঁ আপোনালোকৰ বাবে। এইটো এটা মই আগতীয়াকৈ ক'লোঁ, আগতীয়াকৈ কোৱাৰ পিছত যদি আপোনালোকে নুশুনে তেতিয়াহ'লে গম পাব কিমান ডাঙৰ ভুল কৰিছে। নহ'লেতো আপোনাৰ কাৰণে ভাল, হোৱাৰ কাৰণে কৈ আছোঁ মই। যদি হৈ যায় তেতিয়াহ'লে আপোনালোকে কেনেকুৱা পস্তাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। SSC GDৰ কাট অফৰ ভিডিঅ' লাগে যদি কমেণ্টত জনাব। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।